গ্লাছে মাংস চুকুৰি খাব দিছে খাবলৈ হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আজিৰ মোৰ এইটো ছেকেণ্ড ব্লগ ভিডিঅ' এই ব্লগ ভিডিঅ'টোত আপোনালোকক আমাৰ বিহু দলটোৰ আমাৰ তিয়কপুৰীয়া বিহু দলটোৰ আজি আখৰাৰ শেষৰ দিন এই আখৰাৰ শেষৰ কিছুমান মুহূৰ্ত আপোনালোকক মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ আপোনালোকে উপভোগ কৰক ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিছোঁ ব'লচোন দেৰি নকৰোঁ ভিডিঅ'টোৰ মাজলৈ যাওঁ এতিয়া আমাৰ সকলোৱে কামত ব্যস্ত হৈ আছে আজি যিহেতু আমাৰ আখৰাৰ শেষৰ দিন আমাৰ সকলোৱে কি কৰি আছে আপোনালোকে দেখাওঁচোন বলক আমাৰ নাচনীকেইজনীয়ে কি কৰি আছে আজি আখৰাও কৰিব লগতে এতিয়া আমাৰ যিহেতু আমাৰ এটা খানাৰ আয়োজন কৰা হৈছে সেই খানাৰ আয়োজন কৰাৰ আগমুহূৰ্তত আমি সকলোৱে অলপ খানাটোৰ লগত অকণমান সহযোগ কৰি দিছোঁ তাৰপিছত আমি আখৰা কৰিমগৈ আখৰাৰ আগত আমি খানাটোৰ আয়োজন কৰাত সকলোকে আমাৰ নাচনীকেইজনীৰ লগতো দুজনীমান আহিছে দুজনীমান অহা নাই তেওঁলোকে মানে আমাৰ নাচনীকেইজনী সময় যদি দিওঁ 10টা বজাত আহি পাহি 11:30 12টা 1টা তেনেকুৱা হৈ যায় আজি যিহেতু আজি বিশেষকৈ আমি কালি কোৱা হৈছিলে যে আমি 10টা বজাত কালি আমি সোনকালে কৰি সোনকালে আখৰা সামৰি তেওঁলোক আগুৱাই যাবগৈ লাগিব যিহেতু আমাৰ যোৰহাটৰ কিছু ঠাইৰ পৰা আহিছে আমাৰ জড়িত হৈ আছে ধোঁৱাইও মোক বহুত ডিষ্টাৰ্ব দিছে বাকী বলক তেওঁলোকক চিনাকি কৰাই দিওঁ হেল্ল' এয়া আমাৰ নাচনীকেইজনী এইকেইজনী বেগত কেমেৰা ধৰি আছে এজনী 5জনী মানে আমাৰ নাচনী কেইজনী কৈ দিয়াচোন 10জনী 5জনীহে মানে সময়টো মেইনটেইন কৰিছে সময় মূল্য বুজি পায় বাকীকেইজনী কি কৰিছে কি নকৰিছে তাৰপিছত জনা নাই তাহাঁতি মানে কি কৰিব জীৱনত তাহাঁতিহে জানে আৰু মানে বাকী এয়া হৈছে মনালিছা এয়া তামান্না এয়া ৰিম্পী আমাৰ এইকেইজনী পুৰণা নাচনী আৰু এয়া হৈছে শিৱানী নতুনকৈ আহিছে আৰু বেকৰজনী তুমি আৰু দেখুৱাই দিলে বেছি ভাল লাগিব এই নামটো কৈ দিয়া তুমি নিজৰ নামটো কৈ দিয়া মোৰ অংকিতা কেমেৰাত ল'বলৈ লাষ্ট কৈছে তাই বাকী আমাৰ একদম বাহিবাদক দেই কিন্তু তাই সি বাহিবাদক মানে সি আমাৰ লগত এনেহে আহে বাকী আজি আমাৰ তিয়কপুৰীয়া বিহু দলৰ আমাৰ দলটোৰ আজি আখৰা শেষৰ দিন আজি যিটো আখৰা শেষ এই বছৰলৈ আখৰা শেষ মইতো বহুত বেয়াও লাগিছে প্ৰেক্টিচ বহুত ধেমালি ধেমালি কৰিলোঁ সকলোৰ লগতে আৰু নেক্সট থাকিব পাৰে নাথাকিব পাৰে জবটো তেনেকৈ আছিলে বহুত আছিলে এতিয়া বহুত নাই বাকী হেৰিহে আছে গ'ল তেনেকৈ মানে কি এইবাৰ আখৰা শেষ বাকী মনালিছা কিবা কৰি আমাৰ বিকাশ দিয়ক আমাৰ বিকাশ দাৰ চেনেলটো সকলোৱে চাব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব কেনেকুৱা পাই জনাব লগতে ছাবস্ক্ৰাইব কৰি দিব ভুলখিনি আঙুলিয়াই দিব তেতিয়া ভাল পাব এইখিনি আখৰাকৈ কেনেকুৱা লাগিলে কৈ দিয়া আকৌ আখৰা কৰি বহুত ভাল লাগিলে আজি শেষৰ দিন আৰু বেয়াও লাগিছে বিকাশে আমাক ষ্টেপবোৰ শিকাইছে ধুনীয়াকৈ বাকী হেৰি গুৱাহাটীত গৈ আমাৰ আমি যোৱা বছৰলৈকে গুৱাহাটীত যোৱা বছৰ বুলি নহয় মানে আমি এইবছৰ সৈতে আমাৰ 6 বছৰ হ'ব আমাৰ তিয়কপুৰীয়া গ্ৰুপটো আমি গুৱাহাটীত অনুষ্ঠান কৰা মানে 6 বছৰ হ'ব 6 বছৰে আমি নতুন নতুন ল'ৰা ছোৱালী হওক আমি পাই আছোঁ বহুত মানুহক লগ পাইছোঁ গুৱাহাটীত গৈ তেনেকৈ মোৰ ফ্ৰেণ্ড ইনষ্টাগ্ৰামৰ ফ্ৰেণ্ড হওক মোৰ ফেচবুকৰ ফ্ৰেণ্ড হওক তাত গুৱাহাটীত লগ পাইছোঁ ভাল লাগে বাকী এইবছৰো আৰু ফ্ৰেণ্ড পাম বুলি আশা কৰিছোঁ ন আৰু গুৱাহাটীত যিখিনি ফ্ৰেণ্ড আছে আহিবা লগ কৰিবা আমাৰ বিহু দলটোৰ আখৰাৰ কিছু মুহূৰ্ত তোমালোকক দেখুৱাম সেইখিনি চাবা আৰু প্ৰগ্ৰেমটো লগ পাম বুলি আশা কৰিছোঁ দেই ভাল লাগিব ন সকলোৱে আহিব তিয়কপুৰীয়া বিহু দলক সকলোৱে মৰম দিব চাপৰ্ট দিব মুঠতে আগবাঢ়িলে সহায় কৰিব আৰু সেইটোকে মই একদম কৈছোঁ আৰু এইফালে চৌকাত জুই জ্বলিলে আমি আখৰা শেষ কৰি সোনকালে খাই বৈ যোৰহাটৰ যিকেইজন আঁতৰৰ ল'ৰা ছোৱালী হয় সোনকালে ঘৰমুৱা হ'ব লাগিব আৰু এইফালে খানাত জড়িত হৈ আছে আমাৰ ইয়াৰ লেকেদা আৰু এই আমাৰ মেনেজাৰ দাদুদা মানে আমাৰ বিহু দলৰ মেনেজাৰ আৰু এইফালে চাওক ইয়াক ক'লো 9টা বজাত আহিবলৈ ই আহিছে 11:30 বজাত হাততে চাউলৰ টোপোলাটো লৈ অৱশ্যে আমাৰ গায়ক হয় দেই ভাল গান গায় আৰু এয়া যে মই ঠাইখন মচি আছোঁ কথাটো কি জানেনে আজি আমাৰ আখৰাৰ শেষৰ দিন এই আখৰাৰ শেষৰ দিনটোত আমি প্ৰত্যেক বছৰে আমি গুৰু সেৱা কৰোঁ আমি যাৰ ওচৰত বিহু শিকিছোঁ আমি আখৰাৰ শেষৰ দিন যিহেতু আমি তেওঁৰ পৰা আশীৰ্বাদ আৰু সেৱা লৈছোঁ আৰু এয়া যে দেখিছে কৈ থকাজন হৈছে আমাৰ গুৰু তেখেতে গুৱাহাটীৰ বিহুৰ যিখিনি নিয়ম নীতি আমাৰ নতুন ল'ৰা ছোৱালীখিনিক বুজাই আছে এয়া মাংস কাটি অলৰেডি হৈ গ'ল আৰু খানাটো যিহেতু লেকেদা আৰু দাদুদা লাগি আছে বাকী সোনকালে হ'ব বুলি আশা কৰিছোঁ কাৰণ যোৰহাটৰ যিখিনি আঁতৰৰ ল'ৰা ছোৱালী আমাৰ যাবগৈ লাগিব সোনকালে খাই বৈ হেল্ল' গাইজ এয়া আমাৰ মই যিজনৰ ওচৰত বিহু শিকিছিলোঁ মানে ফাৰ্ষ্ট এয়া মোৰ গুৰু হয় এখেতে কিবা এটা ক'ব সকলোৱে বিহুটো ভালকৈ কৰিব লাগে ধুনীয়াকৈ
গতিকে প্ৰেক্টিচ কৰিব লাগে। প্ৰেক্টিচ অলৰেডি শেষেই হ'ল আৰু সকলোৱে 2024 বিহুটো এনজয় কৰিব লাগে, ভালকৈ সকলোৱে কৰিব লাগে, ক'তো প্ৰব্লেম নোহোৱাকৈ বিহুৱে কৰিব লাগে। ব'লক আমি এতিয়া প্ৰেক্টিচলৈ যাওঁ, প্ৰেক্টিচৰ মুহূৰ্তখিনি আপোনালোকক উপভোগ কৰক। এয়া আমাৰ আৰম্ভ হৈছে আজি শেষ আখৰা। এয়া ছাৰ, এয়া আমাৰ বিহু আখৰা আৰম্ভ হৈছে। এয়া আমাৰ মেইন মানুহজন। হেল্ল' গাইজ, এতিয়া আমাৰ আজি লাষ্ট আখৰাৰ শেষৰ দিন, আমাৰ আখৰাৰ আজি শেষৰ দিন। আমি শেষৰ মুহূৰ্তখিনি আপোনালোকক দেখুৱাবলৈ Mana? এতিয়া বহুত ভাগৰ লাগিছে প্ৰেক্টিচ কৰি এতিয়া মানা ভাগৰ লাগিছেনে? বহুত ভাগৰ লাগিছে বা ঘৰত এবাৰ সাৱধান। আমি আখৰা কৰি আহি আমাৰ যিটো আমাৰ খানাৰ আয়োজন কৰা হৈছিল সেইটো অলৰেডি আমাৰ এতিয়া খানাত সকলো বহিছে, এতিয়া খাই আছে। সেই মুহূৰ্তটো আপোনালোকে দেখুৱাইছে, চাওকচোন। আমি এয়া আমাৰ টেষ্ট কৰিলোঁ অলপ অলপ দেই। ইয়াৰ ভিতৰত আমাৰ আলহীখিনি আজি আমাৰ ৰিহাৰ্চেলৰ শেষৰ দিন।
এতিয়া আমাৰ খানা এইফালে দেখিছা নাই বটল কি কয় গ্লাছে মাংস চুৰ কৰি খাইছে মোক দিছে খাবলৈ আৰু ক চুকৈ খাইছোঁ মই চুৰ কৰি খাইছা কেনেকুৱা হৈছে অ মুনক মাতি দিব লাগিছিলে আকৌ মুনক চক এই মাংস নেখায় মানে এই কৰি কাম মাংস নেখায় হেৰি খাইছে এই পনীৰ খাইছে আছো ঐ খাইছ লাষ্ট মেং ভাত বনাইছা বুলি শুনিছোঁ বহুত ধুনীয়া হৈছে হেল্ল' গাইজ এতিয়া আমাৰ সকলোকে খুৱাই বা আজৰি হৈ আমি এতিয়া খাবলৈ লৈছোঁ বাকী ভিডিঅ'টো ইমানেই আছিলে আজিৰ আখৰা সমাপ্ত হ'ল আৰু কাইলৈ আমাৰ জিৰণি আছে পৰহিলৈ আমি একদম ডাইৰেক্ট গুৱাহাটী যামগৈ গুৱাহাটীৰ প্ৰগ্ৰেমৰখিনি ভিডিঅ' আপোনালোকক যদি দেখুৱাই থাকিম আপোনালোকে চাব আজিৰ ভিডিঅ'টো ইমানেই বাই বাই হেল্ল' ফ্ৰেণ্ডছ মোৰ ফালৰ পৰা সকলোলৈকে অসমীয়া বাপতিসাহোন ৰঙালী বিহুটিৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ